গাইজ কি খবৰ ভালনে চবৰে গাইজ মই আৰু মোৰ লগৰ ল'ৰা কেইজনমান লগ হৈ পেলাই চান্দাকফু নামৰ ঠাই এটালৈ ফুৰিবলৈ যাবলৈ ওলাইছোঁ। দাৰ্জিলিং এৰিয়া, দাৰ্জিলিং আৰু নেপাল সেইটো এৰিয়াত পৰে, হিল এৰিয়া হয়, গতিকে ভাল লাগে, ট্ৰেকিঙৰ কাৰণে ভাল জেগা হয়। আৰু আজি ৰাতি 10টা বজাত ট্ৰেইন আছে, গতিকে মই আৰু মোৰ লগৰ ল'ৰা কেইজনমানে যাম, নিউ জলপাইগুৰিলৈকে যাম ট্ৰেইনত। আৰু নিউ জলপাইগুৰিৰ পৰা নহয় মানুহ ভাজন বুলি জেগা এটা আছে, তালৈকে আমি শ্বেয়াৰ টেক্সিৰে যাম। আৰু মানুহ ভাজনৰ পৰা নহয় চিধা আমি চান্দকফুলৈকে যাম। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, ভাল লাগিব সকলোৰে। আৰু তো বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ অলপ। আমাৰ যাত্ৰা আৰম্ভ হ'ল গুৱাহাটী ষ্টেচনলৈকে। আমি কেইটাই হয়, এই গোটেইকেইটাই যাম। ট্ৰেইনৰ তলত মানে গছিপ চলি আছে। এইটো বিশ্ব, এইটো সুভাষ আহিছেনে? সুভাষিছ। আৰু এইটো এইটো পাৰ্থ চতু। এতিয়া যাওঁ, লগ পাই আছোঁ। আগফালে অঁ এইটো দেখিছোঁ। অঁ বাপৰে বঢ়িয়া দেখোন। এইটোৱে হৈছে NJP ষ্টেচন। আহি পালোঁ অলপ আগতে। নিউ জলপাইগুৰি ষ্টেচন। এয়া আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট নিউ জলপাইগুৰি ষ্টেচনৰ কাষত। ফাইনেলি নিউ জলপাইগুৰি ষ্টেচনৰ কাষত মই ব্ৰেকফাষ্ট কৰিলোঁ এখন হোটেলত। এইখন হোটেলত কৰিলোঁ, কৰাৰ পিছত এইখন চুমুৰে নহয় আমি মানুহ ভাঞ্জনলৈকে যাম। মানুহ ভাঞ্জনৰ পৰা নহয়, পুৰণা লেণ্ড ৰভাৰেৰে নহয়, চান্দকফুলৈকে যাম। এতিয়া আমি মানুহ ভাঞ্জনলৈকে যাম। কিবা ক'বা নেকি? কোৱা যদি কোৱা। All the best to us. We will work hard to feel success. Get success. মজা। ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল মানুহ ভাঞ্জনলৈকে। নিউ জলপাইগুৰি ষ্টেচন এৰিলোঁ। আৰু আমি নহয় প্ৰাইভেট গাড়ীয়ে লৈ ল'লোঁ, কাৰণ শ্বেয়াৰ টেক্সি ল'লে কি হয়, ৰখি ৰখি যাব লাগে, সময়টো বেছি লাগে। আৰু এনেও প্ৰাইভেট টেক্সি লৈ গ'লেও সময়টো বেছি লাগে, তথাপিও অকণমান সময় ছেভ হয়। তো বলক মানুহ ভাঞ্জনলৈকে, তাতে লগ পাম। গাড়ীখনক অলপ তেল খুৱাই লওঁ। ইয়াতে নহয় তেলৰ লিটাৰ নহয় 107 টকা। ফাইনেলি আমি নহয় মানুহ ভঞ্জনলৈকে আহি আছোঁ।
আৰু ইয়াৰে আধামান পাইছোঁ আৰু আধামান যাবলৈ বাকী আছে গতিকে ইয়াতে মাজত অলপ ৰখি দিছোঁ ফিউজ চাবৰ কাৰণে এয়া চাওক ফিউজ এয়া চাওক ইয়াতে টয় ট্ৰেইনো চলে দাৰ্জিলিঙলৈকে যায় দেখা যাওকচোন আগত দেখা পাওঁ নেকি টয় ট্ৰেইন যদি দেখা পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ফ্ৰেণ্ডছ লোকেশ্যন চাওক ভিউজ চাওক কেনেকুৱা We gon' turn the crib into a club like Hennessy and Buddha screaming thug life. Get it, baby, you know I'm the plug, right? Fucking got a feeling that it's gonna be a long night. Whoa, everything I touch turn cold. Need no introduction cause they know Brit and Mo, I hit the lot on my mom. ফ্ৰেণ্ডছ আপোনালোকক যে দেখাম বুলি কৈছিলোঁ টয় ট্ৰেইন আমি মানুহ ভাঞ্জন পাই গ'লোঁ ফাইনেলি আৰু ইয়াৰ পৰা চান্দকফুলৈ যাম এই মানে ভাঞ্জন ঠাইখিনি পাহাৰৰ এখন সৰু টাউন হয় এইখন গাড়ীতে আমি যাম চান্দাকফুলৈকে আৰু ইয়াত বেছিকৈ ব্ৰিটিছৰ দিনৰ পুৰণা লেণ্ড ৰভাৰ 1957ৰ পৰা চলি আছে পাহাৰীয়া অঞ্চলটোত যাতায়াতৰ সুবিধাৰ বাবে এইখন সিংঘালীয়া নেশ্যনেল পাৰ্কৰ মেপ হয় ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হ'ল মানে ভাজনৰ পৰা চান্দকফুলৈকে ইয়াৰ পাহাৰৰ সৌন্দৰ্য যিমান ধুনীয়া তাতকৈ ভয় লগা ইয়াৰ ৰাস্তাবোৰ একেবাৰে ওখ খলা বমা বহুত অভিজ্ঞ ড্ৰাইভাৰেহে ইয়াত গাড়ী চলাব পাৰে আমি চান্দকফু যাই পাবে অলপ পিছত এতিয়া কালাপুখুৰী পালোঁ কালপুখুৰী ন কালপুখুৰী এইটো কালপুখুৰী পালোঁ আৰু ইয়াতে কিবা অলপ খাই বৈ লওঁ খাই বৈ লৈ পেলাই ন আমি চান্দকফুলৈকে গুচি যাম আমি হোটেলত সোমাইছিলোঁ সোমাওঁতে এখেতক লগ পালোঁ এখেতক ক'ৰবাৰ পৰা আহিছে এখেতে গীটাৰ বজাই আছে গতিকে এনেই জাষ্ট এটা শ্বৰ্ট এটা লৈ লওঁ মজা 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 বঢ়িয়া ফ্ৰেণ্ডছ ফাইনেলি চান্দাকফু আহি পালোঁ এইটো এৰিয়া হয় চান্দাকফু আৰু গাড়ীৰ পৰা বস্তুবিলাক নমাই আছোঁ পাছত আৰু দেখাই আছোঁ বেলেগ বেলেগ জেগা চাওক এইবিলাক হৈছে চান্দাকফুত থকা ডমিটৰী আৰু আমি থাকিম এইটো ডমিটৰীত থাকিম এইটো দেখিছেনে এইটো ডমিটৰীত থাকিম
যি 2 দিন চান্দাকফুত থাকিম এইটোতে থাকিম আমি আৰু ইয়াৰ পৰাই ন আমি বেলেগ বেলেগ সাইডলৈ ওলাই যাম আৰু জায়গা দেখাই আছো আপোনালোকক যিমানখিনি পাৰো চাই থাকক এইটো ৰুমতে আমি থাকিম এইখন বিছনা হয় আমাৰ আমি ইয়াতে 5 জন থাকিম আৰু এইবিলাক গৰম কাপোৰ দি দিছে কাৰণ ইয়াতে বহুত ঠাণ্ডা হয় এইবিলাক ৰাতি ল'ব লাগিব আৰু এতিয়া অকমান ফুৰি আহো তো বলক ফালি কেনে এটা কৌটাত ভৰাই আনিছো এইবিলাক পাৰ্থৰ খানা মেগী লৈ আহিছে পুৰা খাব এইকেইদিন পুৰা খাব সাজটো ফুলি গৈছি কিন্তু তথাপিও ভাল লাগছি বহুত ভাল লাগিছে না বহুত ভাল লাগছি মজা ফ্ৰেণ্ডছ এইখিনি চান্দাকফুৰ মেইন লোকেশ্যন হয় য'ত মানুহে আহিলে ইয়াতে থাকিবৰ কাৰণে হোটেল পায় ডমিটৰি পায় আৰু থকা খোৱাৰ কাৰণে সকলোখিনি সুবিধা পায় এইখিনি কাঞ্চনজংঘা ৰেঞ্জ হয় এইটো কাঞ্চনজংঘা এইখিনি দেখিছেনে মাজৰটো হয় এইটো মাজৰটো যে দেখা পাই আছে না পুৰা এই যে মাজৰখিনি দেখিছে এইটো কাঞ্চনজংঘা বগা বগা এইটো হৈছে কাঞ্চনজংঘা ৰেঞ্জ আৰু দিস ইজ দা বেলি অফ স্লিপিং বুদ্ধা কোনটো হয় এইটো বেলি হয় স্লিপিং বুদ্ধা এইটো হয় ন এইটো দেখিছে এইটো চোৱা স্লিপিং বুদ্ধা Hi guys, আজি আমাৰ প্ৰথম দিন কমপ্লিট কৰিলোঁ মানে প্ৰথম দিন মানে গুৱাহাটীৰ পৰা চান্দকফুলৈকে আহি পালোঁ এতিয়া কাইলৈৰ পৰা ট্ৰেকিং ষ্টাৰ্ট কৰিম গতিকে কাইলৈৰ পৰা নতুন নতুন জাগা দেখাই আছোঁ গতিকে চাই থাকিব ভিউ পাব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল বাই বাই টেম্পাৰেচাৰ কিমান হ'ব 8 ডিগ্ৰী মান হ'ব এতিয়া বৰ্তমান 8 ডিগ্ৰী টেম্পাৰেচাৰ চলি আছে এই দেখিছেনে আমি জেকেট টেকেট মাৰি একদম টুপি চুপি মাৰি একদম মানে তো ঠিক আছে বাই বাই লগ পাম পিছত আজি গুৱাহাটীৰ পৰা চান্দকফু অহা যাত্ৰা ইমানতে সমাপ্ত কাইলৈ নতুন নতুন জাগা দেখাই আছোঁ আমি ডে 1 আজি খালোঁ ল'লোঁ হৈ গ'ল এতিয়া আমি শু বাকী কাইলৈ লগ পাম টাটা বাই বাই গুড নাইট We gon' turn the crib into